Hello everyone. আজি বহুত দিনৰ মূৰত এইটো ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। বহুত দিন মানে কি আৰু এসপ্তাহটো হৈ গ'ল মাক লৈ অহা আৰু এতিয়া মানে কি হৈছে মোৰ সেই প্ৰথম অৱস্থাত আপোনালোকে যেনেকৈ দেখিছিলে তেনেকুৱা নিচিনা অৱস্থাই হৈছেগৈ আৰু সময় মানে অকণমানো ৰেষ্ট ল'বলৈ সময় পোৱা নাই আৰু মাৰ মানে এতিয়া কি হৈছে মই ভিডিঅ' ক্লিপ কেইটামান ইয়াতে লগাই দিম বাৰু মানে মুখেদি মানে গিলিব নোৱাৰা হ'লতো ডিঙিত অলপ কষ্ট পায় পানী চানী এনেকৈ মানে গিলিবলৈ বহুত দিগদাৰি পাই আছিলে সেইটো কাৰণে নাকেদি পাইপ সোমোৱাই দিয়া হৈছে আৰু তেনেকৈয়ে খুৱাই আছোঁ আৰু বস্তুটো মানে বহুত পনীয়াকৈ খুৱাবলগীয়া হয় কাৰণে মানে ঘনাই খুৱাবলগীয়া হৈ আছে মানে বহুত ভোক লাগে আৰু লিকুইড বস্তুটোতো বেছি সময় নাথাকেই ওলাই যায় আৰু সেই গতিকে মানে ৰাতিটো অকণমান মানে বহুত উঠা নমা কৰি থাকিবলগীয়া হৈছে ডাইপাৰবোৰ চেঞ্জ কৰি থাকিবলগীয়া হৈছে সেইটো এটা এতিয়াতো ঠাণ্ডাটো এইকেইদিন অকণমান পৰিছে সেইটো কাৰণে অলপ ভয় হয় লগে লগে গম পাই গ'লে মানে মই লগে লগে চেঞ্জ কৰিয়েই দিওঁ তথাপিও ৰাতি আৰু কাপোৰ চাপোৰ খুলি থকাটো এটা বহুত ডাঙৰ কথা আৰু এইটো তেনেদৰে এইকেইদিন মানে বহুত ব্যস্ত হৈ আছোঁ আৰু চিন্তাও হৈ আছে মাজতে মানে মায়ে বহুতখিনিয়ে ভাল পাই গৈছিলে এতিয়া ডক্টৰে কোৱা মতে মাইল্ড ষ্ট্ৰক এটা আকৌ হৈছে সেইটো কাৰণে এনেকুৱা অৱস্থা হ'ল নহ'লেতো মায়ে উঠি বহিবলৈও বিচাৰিছিলে মাজতে বহুতখিনি ৰিকভাৰী হৈছিলে আপোনালোকেতো দেখিয়ে আছিলে মই ভিডিঅ' দি আছিলোঁ সেয়াই আৰু এতিয়া কণ্ডিশ্যনটো মানে অলপ এনেকুৱাই হৈছে আৰু মানে ঔষধো ঢেৰ দিছে ঢেৰ ঔষধ খুৱাবলগীয়া হৈছে তো তাৰো চাগে অলপ ৰিয়েকশ্যন হ'ব পাৰে মানে অলপ টোপনিতে থাকে আৰু চেঞ্জটো নোহোৱা নিচিনা এনেকুৱা মাজে সময়ে কিন্তু মাজে মাজে কথা কয় দুই এটা কিন্তু কমজুৰিটো বহুত আছে আৰু কাৰণ খোৱা বোৱাটো ভালকৈ কৰে নাই আৰু তাকে আৰু আপোনালোকে মাৰ বাবে প্ৰাৰ্থনা কৰিব যাতে সোনকালে সুস্থ হৈ উঠে আৰু কি ক'ম মানে ভাবি পোৱা নাই বহুত বিজি হৈ আছোঁ দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ চাওঁ আৰু কিমানখিনি মানে মায়ে ভাল হয় ডক্টৰে মানে এৰি দিয়া নাছিলে ৰাখিব বিচাৰিছিলে লাষ্ট যিদিনাখন তাত আছিলোঁ কিন্তু সেইখিনি সময়ত কৈছিলে মানে আই চি ইউলৈ মানে হেৰি কৰি দিয়াৰ কথা চিফ্ট কৰাৰ কথা কৈছিলে কিন্তু আচলতে মানে ময়ো অলপ তাত মানে ভয় খালোঁ আৰু এটা কথা হৈছিলে কি বতৰটোতো সেইটোৱেই বতৰটো বাৰু বেয়াই আৰু তাতে মানে যিমানখিনি ঔষধ খোৱা হৈছিলে সেই দুদিনত তাৰ মানে নাৰ্ছবোৰৰ মানে কি হয় এটা কথা মই ইয়াত মানে ক'বলৈ বিচাৰিছোঁ আৰু সকলোকে আপোনালোক সকলোকে কৈছোঁ আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ মানে কিছুমান কেইগৰাকীমান আছে নাৰ্ছ আপোনালোকক কওঁ মানে এগৰাকী অসুস্থ মানুহ যেতিয়া নাৰ্ছিং হোমত এডমিট হয় তেতিয়া কিন্তু খুব ভয় সংখ্যাত থাকে তেওঁ কি হ'ব আগৰ সময়খিনি কি হ'ব তেওঁ কি হ'বলৈ গৈ আছে বহুত চিন্তাত থাকে তো আপোনালোকে তেওঁলোকক অকল মোৰ মা বুলিয়ে কোৱা নাই দেই যিমানখিনি পেচেণ্ট থাকে আৰু যিমানখিনি পেচেণ্ট ডক্টৰৰ ওচৰলৈ যায় তেওঁলোকক আপোনালোকে অলপ মৰম আদৰেৰে মানে চাবচোন আৰু ট্ৰিটমেণ্টবিলাক কৰোঁতেও তেওঁলোকক ঔষধ পাতিবোৰ খুৱাওঁতেও অকণমান মৰমেৰে খুৱাবচোন সেইবুলি মই সকলো নাৰ্ছকে কোৱা নাই দেই এনেকুৱা বহুত নাৰ্ছ আছে বহুত ভাল বিহেভিয়াৰ হয় তেওঁলোকৰ বহুত মৰম কৰে মানে গালি চালি পাৰিলেও আইতা মা বুলি পেলাই মানে যেনেকুৱা পেচেণ্টেই নহওক দাদা খুৰা পেহা যিয়ে নহওক যেনেকুৱা কণ্ডিশ্যনে নাথাকক কিছুমান নাৰ্ছ আছে বহুত ভাল বিহেভ তেওঁলোকৰ তো বাকী কেইজনেও তেনেকুৱা বিহেভে কৰিবচোন প্ৰায় সকলোখিনি নাৰ্ছে তেনেকুৱা মানে ব্যৱহাৰেই কৰিবচোন এগৰাকী পেচেণ্টক এগৰাকী অসুস্থ মানুহক আৰু বেমাৰীয়েতো কেতিয়াওতো ঔষধ
খোৱা পক্ষপাতি নহয় বা খাওঁ বুলিতো নিজে নকয়, বহুত মৰমত খুৱাব লাগে। এতিয়াতো মই মানে ঘৰখনত অকলে মানে ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিব লাগে, তাৰ মাজতো মই কিমান মৰমত ৰাখি আছোঁ মাক, মানে কিমান মৰম কৰি ফুচলাই কৰি মানে এগৰাকী কেঁচুৱা যেনেকৈ ডাঙৰ কৰা যায়, সেই মাক এগৰাকীয়ে যেনেকৈ ডাঙৰ কৰে তেনেকেই মই মাক চাই আছোঁ এতিয়া বৰ্তমান, আৰু বহুত মৰমত ঔষধ খুৱাওঁ। কিন্তু ইয়াত মানে কি হৈছিলে কি 4-5টামান ঔষধ একেলগে গুড়া কৰি একেলগতে মানে খুৱাই দিয়ে, আৰু এনেকুৱা হ'লগৈ ময়ে আছিলোঁ দিনে ৰাতিয়ে মাৰ লগতে সেইকেইদিনত নাৰ্ছিং হোমত। জানেই আৰু থকা মানুহ নাই তেনেকৈ, ল'ৰা ছোৱালী আছে যদিও বেলেগ মানে সকলো বেলেগে থাকে, মইতো অকলে থাকোঁ মাৰ লগতে। আৰু তাত মানে কি হয়, নাৰ্ছকেইগৰাকীৰ দায়িত্ব ঔষধ খোৱা কিবা চেলাইন টেলাইন যিমান যি আছে আৰু তাত, কিন্তু তেওঁলোকে কি কৰিছিলে সেইকেইদিনত ঔষধখিনি গুড়া কৰি পেলাই মোৰ হাতত লেমাই দিয়ে, খুৱাই দিব, এইটো খুৱাই দিব, সেইটো খুৱাই দিব। এনেকুৱাটোতো নাৰ্ছৰ সেইটোতো ডিউটি নহয়। নাৰ্ছৰ ডিউটি কি হ'ব লাগে, ঔষধ খোৱাৰ পৰা আদি কৰি গোটেই মানে মানুহজনী কেনেকুৱা আছে নাই, কি লগাব দিয়ে নিদিয়ে, সকলোখিনি দায়িত্ব তেওঁলোকে ল'ব লাগে। কাৰণ তাৰ বাবে তেওঁলোকে 10টা সময়ত পইচা পাতি লৈ আছে, এনেইটোতো কৰি থকা নাই কামখিনি। আৰু সেইটোৱে মানে কথাটো মোৰ মানে বহুত বেয়া লাগিলে এবাৰ গৈ পেলাই। আৰু যিমান মানে তেনেকুৱা আছে মই সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, এগৰাকী অসুস্থ মানুহৰ লগত এনেকুৱা মানে বিহেভ নকৰিব, অলপ মৰমত হেৰি কৰিব। মানে এনেকুৱা দুগৰাকীমান নাৰ্ছ পালোঁ মানে তাতে, একে মোক জবৰদস্তি মানে মানুহজনীতো এনেও চেঞ্জ নাছিলে, কিন্তু তাতে মানে অকণমান টৰ্চাৰ কৰা টাইপত মানে ঔষধ খুৱাইছে, এনেকুৱা হৈছিলে। আৰু সেইকাৰণে মানে মই তাতে মানে নিজেই মানে অকণমান আগবাঢ়ি পেলাই খুৱাই দিছিলোঁ ঔষধখিনি। আৰু নিজতকৈতো আৰু বেলেগক কিমানৰ ভৰসা কৰিব নহয় জানো, সেইটো এটা কথা। তাৰপিছতে সেইটো কাৰণে মানে মই ভাবিলোঁ, আৰু ঘৰৰ যিকেইজন আছিলে বাকী ল'ৰা ছোৱালীসকল, তেওঁলোকেও ক'লে যে লৈ যোৱাই যাওক, আৰু ICUত ৰাখি বিল বহোৱাৰ কথাও অলপ চিন্তা চৰ্চা কৰা হ'ল, কাৰণ মোৰটোতো তেনেকুৱা দিবলৈ পৰা সামৰ্থ্য নাই। সেই গতিকে উপায় নাপায় উলিয়াই আনিবলগীয়া হ'ল। সেইটোৱে আৰু মানে এতিয়া এনেকৈ ৰাখি থোৱা হৈছে। আৰু মোৰ ফালৰ পৰা মই যিমানখিনি পাৰিছোঁ কৰিছোঁ, কি হয় চাওঁ। আপোনালোকে প্ৰাৰ্থনা কৰিব মই যাতে সুস্থ হৈ উঠে আগৰ দৰে। তাকে ধন্যবাদ সকলোকে। আৰু এয়া চাওকচোন, নাৰ্ছিং হোমৰ পৰা অনাৰ পিছত মায়ে দুদিনমান এনেদৰে খুব ধুনীয়াকৈ হাঁহি মাতি কথা পাতিছিলে। यहाँ पे मुहे कामुरा है, कब लगे हमेरा थाए है। यहाँ पे क्या लगा है? मेडिसिन लगा है, मेडिसिन खाया था। काम तो नहीं है, काम तो नहीं है। मेडिसिन लग गया, मेडिसिन लग गया। हमारा बगा बगा हुआ है, बगा बगा हुआ है। दिखाता देता है, दिखाता है जानता है, दिखाता है जानता है। তোমাকে তেনেকৈ ক'ব লাগে, তেনেকৈ ক'ব লাগে। আজি অত বছৰ হিন্দী নকলা, আজি হিন্দী ক'বলৈ মন গ'ল। हमें नहीं जानता रे, जे जानता है बहुत के मरे है। हमें हमारा है जमता रे। না তেনেকৈ হ'ব লাগে, তেনেকৈ হ'ব লাগে। তেনেকৈ ক'বা, ক'বা দিয়া, তেনেকৈ ক'ব লাগিব। তেনেকৈ ক'বা দেই, কৈ ভাল লাগে ন। নহ'লে আমি কি হওঁতে
অসমীয়া জতা হে অসমীয়া জানতা হে হা অসমীয়া জানতা হে আৰে হে জতা হে জতা হাই এটো নেপাল নাহে ৰে হে है হয় দিয়া बहुत मेडिसिन है खाने को बहुत मेडिसिन है ना খাব লাগিব बिछे है जाता है बिते जाते हैं बहुत बेंजा है जंजार है जंजार है जंजार है जानता है वहाँ पे मेरा रोटी जल गया है आना आना रबा दे গান্ধীজিৰ সেই বিখ্যাত ভজন ভাটি ঈশ্বৰ আল্লাহ তেৰো নাম সবকো সুমতি দে ভগৱান অৰ্থাৎ আপোনাৰ মোৰ আমাৰ সকলো গাই পোনপ্ৰথমে প্ৰণিপাত জনাইছোঁ আমার নগাঁও 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 হুম, নগাঁও কি আমি নগাঁওতে আছোঁ হুম, আমি নগাঁওতে আছোঁ দেই পানী অকণ খাবা হুম। খাবা अरबी घोड़ों और देसी कामीज के प्रचलन से हुआ है अब ये तो मैं नहीं जानती আমার বেনানা আমার এনেকৈ নাকটো কোচখাই যায় অঁ চিধা কৰি দিয়া খুলি দিয়া খুলি দিয়া খুলি দিয়া এইয়া তুমি জোৰ নিদিবা একদম এৰি দিয়া নাকটো এৰি দিয়া নাকটো এৰি দিয়া কওকচোন নাকটো এৰি দিয়া নাকটো ঢিলা কৰিব লাগিব ঢিলা কৰি দিয়া কষ্ট হ'ব নহ'লে দুখ পাবা নহয় কওকচোন কথাটো মা নাকটো ঢিলা কৰি দিয়া দেই একো নহয় আপুনি নাকটো ঢিলা কৰি একবাৰতে গুচি যাব ঢিলা কওক ঢিলা কৰা ঢিলা কওক ঢিলা কৰা এই ক'ৰবাত ঢিলা কওকচোন ঢিলা কৰি দিয়া এৰি দিয়া এৰি দিয়া এৰি দিয়া এৰি দিয়া এৰি দিয়া কেনেকৈ নহ'বগৈ এৰি দিয়া মা চাওঁ গৈ আছে